নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল প্ৰয়াস প্ৰেৰণালৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা বিশেষ বস্তু দেখাম। দৰাচলতে আমাৰ দেউতাইতো গোলাঘাটত চাকৰি কৰে, গতিকে এতিয়া মই বৰ্তমান আমাৰ নিজৰ অৰিজিনেল ঘৰলৈ আহিলোঁ। মই আচলতে ইতিহাস প্ৰসিদ্ধ নাও জিৰোৱা ঠাই নাজিৰাৰ নিকটৱৰ্তী বাঁহগড়ৰ ছোৱালী। গতিকে আমাৰ গাঁওখনৰ একেবাৰে আমাৰ ঘৰটোৰ সন্মুখত এটা ৰজাদিনীয়া পুখুৰী আছে, গণকৰ পুখুৰী। এইটো গণকৰ পুখুৰী। আমাৰ এইফালে কোনো গণক মানুহ নাই, কিন্তু সেই তেতিয়াই চাগে গণকসকলে খন্দাইছিলে ৰজাৰ দিনতে চাগে, সেইটো কাৰণে কোৱা হয় গণক পুখুৰী বুলি। এইটো আচলতে বহুতে ভাবে যে এইটো আমাৰ ঘৰৰ পুখুৰী বুলি ভাবে, বহুতে ভাবে সুধে যে আপোনালোকৰ ইমান ডাঙৰ পুখুৰী নে? আমি কওঁ যে এইটো আচলতে ৰজাদিনীয়া পুখুৰী হয়, এইটো আমাৰ সকলোৰে ৰাজহুৱা পুখুৰী। ইয়াতে আমাৰ যিসকল শিক্ষিত নিবনুৱা 15-14জনমান আছে, শিক্ষিত নিবনুৱা যিসকলে এতিয়া পঢ়া শুনা কৰিও কোনো ধৰণৰ চাকৰি পোৱা নাই, তেওঁলোকে ইয়াতে মীন পালন কৰে আৰু মীন পালন কৰি তেওঁলোকৰ নিজৰ পৰিয়ালৰ লগতে আমাৰ এই নামঘৰজনা আপোনালোকক দেখাইছোঁ। এই পুখুৰীটো একেবাৰে সন্মুখত এই পকাকৈ ওলাই আছে গিলখন। এই নামঘৰজনাক আৰ্থিকভাৱে কিছু বৰঙণি আগবঢ়ায়। আমাৰ কি হয়, বহাগ বিহুৱে হওক বা মাঘ বিহুৱে হওক, এনেকুৱা বিহুৰ ছিজনত প্ৰায় বছৰটোত 3বাৰমান মাছ ধৰা হয়। আৰু মাছ ধৰিলে বিভিন্ন আমাৰ গাঁৱৰ ভিতৰৰ বাহিৰৰ বহুত মানুহে আহি পিনি মাছ লয়হি, সুলভ মূল্যত লয়হি। সকলোৱে যাতে মাছ খাব পাৰে তাৰ কাৰণে ধৰক বিহুকেইদিনত যাতে কোনো সুদাকৈ খাবলগীয়া নহয়, তাৰ কাৰণে আমাৰ গাঁওখনৰ নিবনুৱাসকলে এইটো এটা ভাল পদক্ষেপ হাতত লৈছে। আৰু তেওঁলোকে কি কৰে, যেতিয়া মাছ ধৰা হয় তেতিয়াহ'লে আমাৰ এই পুখুৰীৰ এই কিনাৰকেইটা চুককেইটা নাই, সকলোফালে মানুহে মাছ ধৰিবলৈ জাল এখন পাতি থৈ দিয়ে। বহুত ভাল লাগে, বহুত কেইজন মানুহে একদম মাছ পালে চবেই চিঞৰে, মাছ পালে চব আমাৰ যিহেতু ঘৰটো সন্মুখতে আছে, সন্মুখত আছে কাৰণে বহুত মানুহে আমাৰ ঘৰলৈ আহে। কিছুমান গাঁৱৰ মানুহ তেওঁলোক আহি মেলি আমাৰ ঘৰতে চাইহি। মই সেইটো পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বিহুৰ সময়তে আমাৰ ধৰিব মাছ, তেতিয়া মই এটা ভ্লগ বনাম, আপোনালোকক নিশ্চয় দেখাম। আপোনালোকৰ যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ' ন'টিফিকেশ্যন হ'ব আপোনালোকে পাই থাকে। ধন্যবাদ।